তইতো একোৱে নাজানা মাজনী, মই এইখন ঘৰত বিয়া হৈ অহা পিছত কিমান কি ঘটি গ'ল। দেউতাৰে সেই দিনটো কাম কৰি 200 টকা পায়, তাকো এই বুঢ়ীটো অহা লগালগ হাতৰ পৰা কাঢ়ি লৈ যায়। আৰু সেইটো টাইমত 200 টকা বহুত আছিলে, আৰামছে ঘৰখন চলি যায়। কিন্তু তোৰ এই আইতেৰে ক'ত শান্তি দিব। বিয়াৰ 2 বছৰ পিছতো মই প্ৰেগনেণ্ট হোৱা নাছিলোঁ কাৰণে কি যে কৰা নাই মোৰ লগত। কিমান পূজা যজ্ঞ অজা দেখালে, কিমান কি জাবৰ খোপা মোক খোৱালে তোৰ এই দেউতাৰে পৰিয়ালটো মিলি। পিছতহে গম পালোঁ নহয়, আচল ডিফেক্টিভ মালটো তোৰ দেউতাৰেহে আছিলে। এদিনতো মই জিলাপি খাবও কান্দি দিছোঁ, তই গাত আছিলি মোৰ। ইমান জিলাপি খাব মন গৈছিলে আৰু হাতত নাই 1 টকা। বুঢ়ীটো তথাপিও নোখোৱালে মোক। ইমান দুখ লাগিছিলে নহয় মোৰ সেইদিনা। তই যেতিয়া জন্ম পালি, ইহঁতক লাগিছিলে ল'ৰা, ছোৱালী সন্তান জন্ম কিয়হে দিলোঁ মই। এই বুঢ়ীটো আৰু পেহেৰে মিলি মোক চুলিত টানি বাহিৰত থাকিব দিছে সেই ঠাণ্ডাত। গৰু গাখীৰৰ ঘৰত একো কমি নাছিলে, কিন্তু এই তোৰ ককা আইতাৰে চকু ডাঙৰ, লোভ কি কম। টকা লাগে, গোটেই গাখীৰ বিকি দিয়ে। এইফালে তই কান্দি থাক, গাখীৰ খাম। উপায় নাপাই তোক ফেৰা ছাগলীৰ গাখীৰ খুৱাইছিলোঁ, তেনেকৈ ডাঙৰ হ'লি তই। আৰু তোৰ পেহেৰে এতিয়াহে তোক মাজনী বা বুলি মৰম দেখুৱাব আহে। সেইটো টাইমত কম নাছিলেতো, কথা লগুৱাই ফুৰে, সদায় কাজিয়া ঘৰখনত। তথাপিও তোৰ যদি দেউতাৰে এষাৰ মাত ওলাব পাৰিছে, মোৰ নাম সলনি কৰি দিবি। এনে মোৰ মনৰ পৰা ইহঁতে ওলাই যোৱা নাইতো। এতিয়াহে তহঁতৰ আগত এনেকুৱা, সেইটো সময়ত এই ভয়তে চুপি থকা নিগনিটো আছিলে। এনে খং উঠে নেকি মোৰ এখেতৰ ওপৰত। এই ঘৰখন যেতিয়া বান্ধিবলৈ লৈছিলে, মিস্ত্ৰীৰ লগত সেই পানী খোপা মই বকি মৰিছিলোঁ। তাৰ ওপৰত ভাতো বনাই ইমান মানুহৰ, কোনো এটা কাম চুই নাপালে। পেহীয়েৰেতো অকল সেই লিপষ্টিকটো সানি ঘূৰি ফুৰি থাকিব জানে। বহুত কাহানী গৈছে মাজনী। আৰু এতিয়া যে এই বুঢ়ীটোৰ নাটক শেষে নহয়, এইটো নাখাওঁ সেইটো নাখাওঁ। সেইটো সময়ত জানা, 1 টুকুৰ ৰঙালাও আৰু 1 আঁঠু জোল চব্জি, তাকে একদম টেষ্টি হৈছে, ভাল হৈছে বুলি কৈ 10-12জন মানুহ খোৱা আছিলে। কঞ্জুচ কৰোবাৰ। আৰু জানা মাজনী, তোৰ সৰু পেহীয়েৰৰ যেতিয়া বিয়া আহিল, আইতেৰে মোৰ সোণৰ চেন, নাকত পিন্ধা, হাতত পিন্ধা গোটেইখিনি ওলাই নিজৰ ছোৱালীজনীক দি পঠিয়ালে। তথাপিও তোৰ এই বাপেৰৰ মুখৰ পৰা এষাৰ মাত নোলালে। এতিয়া যদি সেই সোণ থাকিলে হয় মোৰ ওচৰত, এনেকৈ থাকিবই নালাগিলে হয়। সোণৰ দাম বাপৰে, এতিয়াতো কিনিবই ভয় লগা হৈছে।